নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি এটা বিশেষ গুৰুত্বপূৰ্ণ কথালৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকে নিশ্চয় গম পাইছে যে আয়ুষ্মান কাৰ্ডৰ কাম অসমত আৰম্ভ হ'বলৈ ধৰিছে বা দুই এটা ঠাইত মেডিকেলত বিশেষকৈ আৰম্ভ হৈছেও। এতিয়া কথাটো হ'ল কি, আয়ুষ্মান কাৰ্ডৰ লিষ্টত যদি আপোনাৰ নাম নাথাকে আপুনি কেনেকৈ আয়ুষ্মান কাৰ্ড বনাব, সেইটোৱে বিশেষ ডাঙৰ কথা বা গুৰুত্বপূৰ্ণ কথা। আৰু এটা কথা, আয়ুষ্মান কাৰ্ডৰ লিষ্টত নাম আছে কিন্তু আধাৰ কাৰ্ডৰ লগত নামটো নিমিলে বা আধাৰ কাৰ্ডৰ লগত নামটো ভুল হৈ আছে। আৰু ৩ নম্বৰ কথা, আপোনাৰ নামটো লিষ্টত আছে কিন্তু আপোনাৰ ঘৈণীয়েকৰ নামটো লিষ্টত নাই বা ল'ৰা ছোৱালীৰ লিষ্টত নামটো নাই, এতিয়া আপুনি কি কৰিব? আজি আমি এই বিশেষ টপিকটোৰ বিষয়ে কথা পাতিবলৈ আহিছোঁ। এতিয়া প্ৰথম কথাটো হ'ল, যদি আপোনাৰ লিষ্টত নাম আছে আৰু আপোনাৰ পৰিয়ালৰ মানুহৰ নাম নাই, তেতিয়াহ'লে আপুনি কি কৰিব? তেতিয়াহ'লে আপুনি চিন্তা কৰাৰ কোনো কথা নাই। আপোনাৰ আই ডিখনৰ পৰা তেওঁলোকৰ নাম আহিব। ধৰি লওক আপোনাৰ ঘৈণীয়েকৰ লিষ্টত নাম নাই, তেতিয়াহ'লে আপুনি ঘৈণীয়েকৰ নামটো উঠোৱাৰ কাৰণে বা কাৰ্ডখন বনোৱাৰ কাৰণে আপোনাৰ যিটো মেৰিজ চাৰ্টিফিকেট আছে সেই মেৰিজ চাৰ্টিফিকেটখন দিব লাগিব। আৰু যদি মেৰিজ চাৰ্টিফিকেট নাই, তেতিয়াহ'লে আপোনালোকে তেখেতৰ ভোটৰ আই কাৰ্ডখনেৰেও বনাব পাৰিব। আৰু লগতে ল'ৰা ছোৱালীৰ নাম উঠোৱাৰ কাৰণে আপোনালোকে ল'ৰা ছোৱালীৰ যিখন বাৰ্থ চাৰ্টিফিকেট আছে বাৰ্থ চাৰ্টিফিকেটখন ছাবমিট কৰিব লাগিব। আৰু লগতে আমি আয়ুষ্মান ভাৰতৰ হেল্পলাইন নম্বৰত ফোন কৰি তেওঁলোকৰ পৰা দিয়া পৰামৰ্শ ল'ম যে কেনেকৈ নাম উঠাব পাৰিম। আমি আয়ুষ্মান ভাৰতৰ হেল্পলাইন নম্বৰত কল কৰি তেওঁলোকৰ পৰা দিয়া পৰামৰ্শ ল'লোঁ। ইয়াৰে কল ৰেকৰ্ডিংটো আমি ছেভ কৰি লৈছোঁ। এতিয়া আপোনালোকক কল ৰেকৰ্ডিংটো শুনাম। তাৰ আগতে আপোনালোকলৈ বিশেষ অনুৰোধ, যদি আপোনালোকে আমাৰ চেনেলটো প্ৰথমবাৰলৈ আছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ আমি এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহি থাকোঁ। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাবলৈ চেনেলটোৰ বেল আইকনটো ক্লিক কৰিব, তেতিয়া আপোনালোকে আমাৰ নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন পাই থাকিব। অটল অমৃত অভিযান আৰু আয়ুষ্মান ভাৰতৰ যোগাযোগ কেন্দ্ৰলৈ আপোনাৰ স্বাগতম। হেল্ল' বাইদেউ নমস্কাৰ। মানে আমাৰ এটা ইউটিউব চেনেল আছে, মানে আপোনাৰ আয়ুষ্মান ভাৰতৰ বিষয়ে ক'ব বিচাৰিছিলোঁ। মানে বহুত মানুহে আমাক সুধি আছে যে তেওঁলোকৰ লিষ্টত নাম নাই, নাম নহ'লে তেওঁলোকে কেনেকৈ আয়ুষ্মান কাৰ্ডখন বনাব? এইটোতো 2011 চেন্সাৰ যাৰ এই ছ'চিঅ' ইকনমিক চেন্সাৰ লিষ্টত নাম এড কৰা গৈছিল ন, তেখেতে সেই কাৰ্ডখন পাইছে আৰু এতিয়া নতুনকৈ প্ৰচেছটো বন্ধ হৈ আছে, এতিয়ালৈকে খোলা হোৱা নাই। তাৰমানে লিষ্টত নাম নহ'লে তেওঁলোকে নাপাব বুলি ক'ব নোৱাৰো ছাৰ। এইটো চেন্সাৰ হ'লে আপোনাৰ মানে নাম এড হ'ব ন। মানে নতুন চেন্সাৰ হ'ব লাগিব। হয়। আৰু এটা কথা তেতিয়া হ'ব। আৰু এটা কথা, মানে আপোনাৰ যিখন চেন্সাছৰ লিষ্ট আছে 2011 হা, সেইখন লিষ্টত ধৰি লওক আপোনাৰ 1000 মানুহৰ নাম আছে এখন গাঁৱত, কিন্তু আপোনাৰ যিখন আয়ুষ্মানৰ লিষ্ট ওলাইছে তাতে 1000 মানুহৰ নাম নাই, কম মানুহৰ নাম আছে। কম মানুহৰ নাম আছে মানে ছাৰ, বহুতো মানুহ আয়ুষ্মান কাৰ্ড পাইছে বহুতো আছে। যিখন লিষ্ট আছে লিষ্টখন কোনে কাৰ্ড বনাইছে কোনে বনা নাই সেইটোও চাব পাৰি, সেইটো চাইছোঁ আমি। কথাটো হ'ল কি, মানে বন্ধ হৈ আছে ন, আমাৰ ইয়াত একো আপডেট অহা নাই নতুন বনোৱাৰ। হয় নেকি? মানে যদি আপডেট আহিলে আপোনাক জনাই দিলোঁ হয়। ঠিক আছে। মানে লিষ্টত আপোনাৰ মানে যিখন আপোনালোকৰ পৰ্টেলত লিষ্ট ওলাই সেইখন লিষ্টত নাম থাকিবই লাগিব। হয়, সেইখন লিষ্টত নাম থাকিব লাগিব বুলি হয়, লাগিব, কিন্তু নতুনকে এড কৰা হোৱা নাই এতিয়ালৈকে। নতুনকে এড কৰা ব্যৱস্থা আহিব কিবা। আৰু এটা কথা হ'ল আপোনাৰ, মানে গিৰিয়েকৰ নামটো আছে, মানে ঘৈণীয়েকৰ আৰু ল'ৰা ছোৱালীৰ নামখিনি নাই লিষ্টত, তেওঁলোকে বনাব পাৰিবনে? হয় ছাৰ, তেখেতৰ কাৰ্ড আছে যদি এতিয়া তেখেতে এড কৰি ল'ব পাৰিব। এড কৰি ল'ব পাৰিব। তাৰ কাৰণে কিবা ডকুমেণ্ট লাগিব নেকি? হয়, ডকুমেণ্টছ লাগিব। কেনেকুৱা ধৰণৰ? ধৰি লওক ঘৈণীয়েকৰ বনাব লাগিল। ঘৈণীয়েকৰ বনাব লাগিলে মেৰিজ চাৰ্টিফিকেট লাগিব। আৰু বেলেগ কিবা? নাই, মেৰিজ চাৰ্টিফিকেট ল'লে হৈ যাব। যদি মেৰিজ চাৰ্টিফিকেট নাই, তেওঁৰ কিবা ব্যৱস্থা আছে নেকি? মেৰিজ চাৰ্টিফিকেট নাই যদি ভোটাৰ কাৰ্ড লৈ যাব। ভোটাৰ কাৰ্ড হ'লে হৈ যাব। ঠিক আছে। আৰু ল'ৰা ছোৱালীখিনি বাৰ্থ চাৰ্টিফিকেট হ'ব কিজানি? হয়, বাৰ্থ চাৰ্টিফিকেট হ'ব। আৰু যাৰ নাম ভুল আছে আধাৰ কাৰ্ডৰ লগত নিমিলে তাৰ কি ব্যৱস্থা হ'ব? ছাৰ, এইটোতো কাৰেকশ্যন এতিয়ালৈকে হোৱা নাই। কাৰেকশ্যন আপুনি যদি ট্ৰিটমেণ্ট কৰাব বিচাৰিছে তেনেহ'লে কৰ্টৰ পৰা এফিডেভিট কৰি ল'ব। এফিডেভিট কৰি দিলে হৈ যাব। হয়। আপোনাৰ যেতিয়া আপোনাৰ মানে অনলাইন কৰোঁতে KYC হ'ব হা,
KYC কৰোঁতে তেতিয়া এড্ৰেছে নহ'ব KYC না যেতিয়া তেওঁৰ কাৰণে কাৰ্ডখন এপ্লাই কৰিব অনলাইন কৰাৰ সময়ত তেওঁৰ আধাৰ KYC কৰিব লাগিব আধাৰ KYC কৰিব লাগিলে তেওঁৰতো আপোনাৰ আগৰ নামটো বেলেগ আছে এতিয়া আধাৰ কাৰ্ডত বেলেগ আছে এইটো KYC কেনেকৈ কৰিব ছাৰ এতিয়ালৈকেতো আমাৰ ইয়াতে আপডেট অহা নাই আপোনাক ফুল ডিটেইলছ ক'ব নোৱাৰোঁ হয় নেকি ঠিক আছে লাষ্ট এটা কুৱেশ্যন হ'ব আপোনাক বেয়া নাপায় যদি এতিয়া যে আপোনালোকৰ এই setu.pmjay.gov.in ইয়াতে যে আপোনালোকৰ নাম ৰেজিষ্টাৰ কৰিছে ইয়াতে কাৰ্ডখন বনাব পাৰিব এইটো ৱেবছাইটটো সঁচা নে মিছা ছাৰ ইউটিউবততো বহুত ধৰণৰ হেৰি দিয়ে হয় 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 এতিয়া বিলিভ কৰিব নালাগে তো এতিয়ালৈকে ওপৰৰ পৰা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা একো ইনফৰমেশ্যন অহা নাই আমাৰ ইয়াতে আপুনি আমাৰ অসমত অহা নাই বেলেগত আহিছে যদিও হয় ঠিক আছে ধন্যবাদ আপোনাক থেংক ইউ দিলোঁ হয় ঠিক আছে ছাৰ আপোনাৰ নামটো জনাব